Hi everyone, আজি 20 ফেব্ৰুৱাৰী আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 11টা আৰু মই গৈ আছো এটা শুটিং লোকেশনলৈ কিন্তু শুটিং লোকেশনটো ক'ত হয় কি হয় এই বিষয়ে আপোনালোকক একো ক'ব নোৱাৰিম কিয়নো এতিয়া মই একো ৰিভিল কৰিবলৈ নোৱাৰো কিন্তু এটা কথা জনাও যে এমাহমান পূৰ্বে এটা ব্লগৰ জৰিয়তে আপোনালোকক দেখাইছিলো যে মই এটা মিউজিক অডিশন দিবলৈ গৈছিলো কিন্তু অডিশনটো কোনে লৈছিল কিহৰ হয় এই বিষয়ে আপোনালোকক একো কোৱা নাছিলো কিন্তু এতিয়া জনাও যে সেই অডিশনটোত সাকে মই সিলেক্ট হৈছিলো আৰু যাৰ বাবে এটা ক্যাৰেক্টাৰৰ কাৰণে মোক মাতিছে আৰু আজি মই গৈ আছো Hey guys, welcome to our Sikar channel. Ami ahi palu amar location lagi. Kenuka lagise bor baba? Moza aji Sikar log paru beshi bhal lagise. Koru chali ekabare. Ekdom dhuniya dhuniya deshi disu tai. Bhal lagise no? Video bhal lagise. Apunar bhat khai kenuka lagil? Boriya lagse. Bhal ne? Bhal. Dali khan boriya lagse. Sabji bhal hoise niki? Ei aru moru pa hela disi moi pori na. Etu kun? Mutia. Bhal. Kenegua? Amak thaba jabo na kosto kori kori rati? Jabo. Eya hoise Anthony da. Eya khura. Eya amar dukhiyatma Apurba. এয়া আমাৰ খুৰিদো বুজিলো দুখিয়াত না কেলে নালকে বুঝবা ইমান ৰবক ভালকে চাই দিয়কচোন আৰু শুটিং কমপ্লিট কৰি আমি এতিয়া ঘৰলৈ গৈ আছো আৰু এতিয়া সময় হৈছে ৰাতিৰ 12টা আটাইকে লগ পাই খুব ভাল লাগিল কিন্তু আপোনালোককে দেখাব নোৱাৰিলো দিনত কি কি হল কেনেকুৱা দৃশ্যাংশ বাৰু যে নহওক ভিডিওটো চাই থাকক ইয়াতে স্কিপ নকৰিব Hello everyone, আপোনালোকে সাকে ভাবিছে আজি আকো ক'ত গৈ আছো হয় আজি হৈছে 22 ফেব্ৰুৱাৰী আৰু মই গৈ আছো মোৰ স্কুলৰ বান্ধৱী কেইজনীৰ হৈতে হাজোৰ সুৰেন্দাস কলেজলৈ কিন্তু কিয় গৈ আছো আপোনালোকে ভিডিওটো চাই থাকক নিজেই গম পাব কি আছে লাইনটো বৰফা চাই দিয়া চাই কৰি দিয়া একবাৰ আৰু ফাইনালি আমি আহি পালো হাজোৰ সুৰেন্দাস কলেজ গটিকে চাই থাকক এতিয়া আমি ভিতৰলৈ সোমাম আৰু কি কি হয় আপোনালোকক দেখাই যাম এতিয়া আমি আছো হাজোৰ সুৰেন্দাস কলেজত কেনেকুৱা বৰখা কেনেকুৱা মানে বৰিং লাগিছে ভাল লাগিছে কিবা এটা বতা লাগিছে মোৰ বহুত বৰিং লাগিছে কাৰণ আৰু বহুত টাইম ৰখিব লাগিব এ হৈছে মোৰ স্কুল ফ্ৰেণ্ড ঋতুপৰ্ণা জুমি একদম বৰিং আহি আমি বল পাই আছো এতিয়া বন্দিতা অলপ লাজ কৰিছে না বন্দিতা এইফালে পলাইছে দে আমি বহিব চিট পোৱা নাই কেনেকুৱা এটা আজি আমি ইয়ালৈ আহিছো এখন প্ৰমাণপত্ৰৰ কাৰণে আৰু এই প্ৰমাণপত্ৰখন কিহৰ হয় জানিবৰ বাবে আপোনালোকে ভিডিওটো চাই থাকক আৰু এনেদৰে প্ৰমাণপত্ৰবোৰ দি থকা হৈছে হাজোৰ সুৰেন্দাস কলেজৰ অডিটৰিয়ামত আমাৰো ৰখি ৰখি খুব আমনি লাগিছে কাৰণ দুপৰীয়াৰ পৰা ৰখি ৰখি এতিয়া সন্ধিয়া হ'বৰে হ'ল হাই এভৰিৱান আৰু আজি হৈছে 2021 বৰ্ষৰ 22 ফেব্ৰুৱাৰী আৰু আজি মই আৰু মোৰ স্কুলীয়া বান্ধৱীখিনিয়ে মিলি আহিছো হাজোৰ সুৰেন্দাস কলেজলৈ কিয়নো আপোনালোক আতে গমেই পাইছে যে যিসকলে 2018 আৰু 19 বৰ্ষত এইচএছ পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল তেওঁলোকক প্ৰদান কৰা হৈছে ইতিমধ্যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আৰু তাৰ বাবে আগতীয়াকৈ এখন চাৰ্টিফিকেট ল'ব লাগে আৰু আমি আজি ল'ব আহিছো হাজোৰ সুৰেন্দাস কলেজৰ পৰা আৰু আমি 12:30 মান বজাত দিনৰ আহি পালো কিন্তু সেই তেতিয়াৰ পৰা এতিয়ালৈকে ৰখি আছো আৰু ৰখি ৰখি ফাইনেলি আমি এতিয়া চাৰ্টিফিকেটখন পালো গতিকে এতিয়া এজনী পাব বাকি আছে গতিকে তাইক ৰখি আছো আৰু তাই পালে আমি এতিয়া ঘৰত যাম গতিকে আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আমি ক'ত যাম শতাব্দী ঘৰলৈ কেনেকুৱা লাগিছে ঋতুপৰ্ণা আমি বহুত টাইম ৰখিলো কিন্তু ইমান অপেক্ষাৰ অন্তত যে চাৰ্টিফিকেটখন পালো তাৰ কাৰণে ভাল লাগিছে ওকে
এতিয়া সন্ধিয়া 7টা বাজিছে আমি আটাই ঘৰলৈ গৈ আছোঁ আৰু ভালো লাগিল পিছে ইমান পৰ ৰখাৰ পিছত অন্তত আমি আটাইয়ে প্ৰমাণপত্ৰখন পাইছোঁ আৰু এটা কথা আপোনালোকক এইখিনিতে জনাওঁ যে মই বৰ্তমানৰ ভিডিঅ'বোৰত স্পীডলি কথা কৈছোঁ কাৰণ যিমানেই ভিডিঅ'বোৰ লং হ'ব আপোনালোকে চাই সিমানেই বৰিং হ'ব গতিকে আশা কৰিছোঁ যে আপোনালোকক মনোৰঞ্জন দিবলৈ ভিডিঅ'বোৰ মই শ্বৰ্ট কৰিছোঁ আৰু যিমান পাৰোঁ কথাবোৰ ক্লিয়াৰলি ক'বলৈ আৰু স্পীডলি ক'বলৈ চেষ্টা কৰিছোঁ আৰু যদি আপোনালোকৰ বুজাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া মই গম পাম আৰু আটাই ভালে থাকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু মোক এনেদৰে মৰম দি যাব উৎসাহিত কৰিব ধন্যবাদ